হাঁহি ফূৰ্তি কৰি থকা ল'ৰা ছোৱালীখিনিক হঠাৎ এক অজান আকাংক্ষাই ঘেৰি ধৰিলে। যিজনী সন্ধ্যাই দাঁতত ভাত এটা লাগিলেও অভিমন্যুক কয়, তাই তাক একো নোকোৱাকৈ ক'ত যে নোহোৱা হৈ গল। তাইতো সৰু ছোৱালী নহয় যে কিবা দেখি তাতেই ৰৈ যাব। ইমানখিনি মানুহৰ মাজৰ পৰা কোনেও জোৰ কৰি নিবও নোৱাৰে। তেন্তে জুৰি আৰু প্ৰিয়াই বাৰে বাৰে ফোন কৰি আছে, নাই, প্ৰতিবাৰে কাটি দিছে। কিবা ডাঙৰ বিপদত পৰিল নেকি বাৰু সন্ধ্যা? সন্ধ্যা নোহোৱা হোৱা মাত্ৰ 10-15 মিনিট মানহে হৈছিল যদিও সকলোৰে এনে লাগিল যেন 1 ঘণ্টাতকৈও বেছি হল। অভিমন্যুৰ ধৈৰ্য যেন হেৰাই গৈছিল লাহে লাহে। এসময়ত পৰিৱেশ পাহৰি সি চিঞৰি উঠিল, সন্ধ্যা সন্ধ্যা বুলি। চাৰিওফালে থকা মানুহৰে জুমি জুমি চাইছিল। এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হল। ৰাজদীপহঁতেও ওখ স্তম্ভটোৰ ওপৰলৈ গৈও চকুত পৰা ঠাই সকলোলৈকে চালে, নাই, কতোৱেই নাই। সময় পাৰ হোৱাৰ লগে লগে অভিমন্যু আৰু অধৈৰ্য হল। চব মোৰেই ভুল, তাইক অকলে এৰিবই নালাগিছিল। অনুৰাণে বুজাবলৈ লাগিল তাক, ইমান অধৈৰ্য নহবা, আছে সন্ধ্যা। এনেকৈ ইয়াত ৰৈ থকাতকৈ আমি মানুহক সুধি চাওঁ। লগে লগে সিহঁত আটাইবোৰে মোবাইলত সন্ধ্যাৰ ফটো উলিয়াই এফালৰ পৰা মানুহক সুধিবলৈ লাগিল। অগ্নিগড়ৰ ওপৰত সিহঁত থকা ঠাইখিনিতে স্তম্ভটোৰ তলত এখন দোকানো আছিল। পপকৰ্ণৰ পৰা চিপছ, শীতল পনীয়লৈকে সকলোবোৰ পোৱা যায় তাত। জুৰিহঁতে তাৰ দোকানীজনকো সন্ধ্যাৰ ফটো দেখুৱাই সুধিলে, নাই, তেওঁ দেখা নাই। সন্ধ্যাই কোলাত লৈ মৰম কৰা সৰু ল'ৰাটো আৰু তাৰ মাককো অভিমন্যুক সুধিছিল, তেওঁলোকেও তাইক দেখা নাই। অনুৰণ এবাৰ তললৈ গল। গেটৰ বাহিৰৰ ফুচকা দোকানীজনৰ পৰা বাকী ফুলৰ দোকানী কেইজনলৈকে সকলোকে সুধিলে সি, নাই, কোনেও তাইক ওপৰলৈ যোৱাৰ পাছত তললৈ অহা দেখা নাই। সময় পাৰ হৈ গৈ আছিল। এসময়ত পৰিয়ে এজন মানুহৰ পৰা গম পালে সন্ধ্যা কোনোবা ল'ৰা এজনৰ লগত অগ্নিগড়ৰ ভিতৰৰ সেই নিৰ্জন ফালে থকা বেংচটা কেইটাৰ ফালে গৈ আছিল বুলি। অগ্নিগড় এলেকাটো যথেষ্ট ডাঙৰ যদিও মানুহ সাধাৰণতে চিধাই ওপৰলৈ আহে, যৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ ভিউটো সম্পূৰ্ণকৈ দেখা পোৱা যায়। তাৰ উপৰিও কাষে কাষে অন্যান্য ঠাইসমূহ আছে। এফালে হৰিহৰৰ যুদ্ধৰ প্ৰতিমূৰ্তি, এফালে মহাদেৱৰ শিৰেদি গংগা বৈ যোৱাৰ দৃশ্য, এফালে আকৌ উষা অনিৰুদ্ধৰ গন্ধৰ্ব বিবাহৰ মূৰ্তিও আছে। তাৰ মাজে মাজে কিছু আচেতিয়া এলেকাও আছে অলপ তললৈ, যত সাধাৰণতে মানুহৰ সমাগম নহয়। সেইবাবে কিছু প্ৰেমিক প্ৰেমিকাই মূল ঠাইখিনিৰ কাষৰ সেই নিৰ্জন এলেকাবোৰত যায় কিছু সময় নিজৰ প্ৰিয়জনৰ লগত অন্তৰংগ মুহূৰ্ত কটাবৰ বাবে। তেওঁলোকে সেই নিৰ্জন পৰিৱেশ বিচাৰি লয় আৰু বেলেগ মানুহেও তেনেকৈ সেইফালে নাযায় বাবে বেছি হাই হুৰুমিও নাই তাত। শান্ত পৰিৱেশৰ মাজত অগ্নিগড়ৰ বুকুত প্ৰেমাস্পদৰ সৈতে কিছু সময় পাৰ কৰিবলৈ সেই ঠাইবোৰ যেন অতি উপযুক্ত। মানুহজনে সন্ধ্যা যিফালে গৈছে বুলি কৈছিল সেইখিনিও সেই নিৰ্জন এলেকাৰ ভিতৰতে পৰে। মূল ঠাইখিনিৰ কাষেৰে নামি যোৱা ৰাস্তা এটাৰ পৰা তললৈ গলে পাই বেংচটা আকৃতিৰ কেইটামান মূৰ্তি, তলতে বহিবও পাৰি। বেংচটা মূৰ্তিকেইটাৰ আঁৰলৈয়ে কিছু নিবিড় সময় কটাই সকলোৱে। কেতিয়াবা অন্য লোকো যায় যদিও খুব কম, গলেই 2-এখন ফটো উঠিবৰ বাবেহে। আগতে এবাৰ ইয়ালৈ অহাৰ বাবে অভিমন্যুই জানে অগ্নিগড়ৰ চৌপাশ, কিন্তু সন্ধ্যা সেইফালে কিয় যাব, তাকো কোনোবা ল'ৰাৰ লগত? কথাবোৰ যেন কাৰো বিশ্বাস হোৱা নাই। তাতে সিহঁতৰ লগত অহা গ্ৰুপৰ গোটেই কেইটা ল'ৰাটো তাতেই আছে, আৰু ইয়াততো সন্ধ্যাৰ কোনো চিনাকিও নাই। তেন্তে অচিনাকি ল'ৰাৰ লগত সন্ধ্যা যোৱাটো প্ৰশ্নই নুঠে। সেয়ে অভিমন্যুই পৰি কলে, পাগল হৈছা নেকি তুমি? তাই কেলে সেইফালে যাব, তাকো কোনোবা ল'ৰাৰ লগত? তাৰ যেন খং উঠিছিল। আৰে, মানুহজনী দেখিছে বুলি কৈছে আকৌ, আমি গৈ চাই অহাত কি আপত্তি? পৰি যেন অধিক বিশ্বাসী। ঠিকেই, এবাৰ গৈ চাই অহাই ভাল। ৰাজদীপেও কলে, এৰা, থাকক নাথাকক, মানুহজনী কৈছে যেতিয়া এবাৰ চাই অহাই ভাল। অগত্যা সকলো সেই ফালেই আগবাঢ়িল। ব'লা বাৰু, কিন্তু মই জানো সন্ধ্যা তাত নাই।
কাকো নোকোৱাকৈ অচিনাকি ল'ৰাৰ লগত কেতিয়াও নাযায় তাই। অভিমুখ সন্ধ্যাৰ ওপৰত বিশ্বাস দেখি কোনেও যেন কুটিল হাঁহি মাৰিছিল। অকল তাৰেই নহয়, বাকীবোৰৰো বিশ্বাস আছিল যে সন্ধ্যা তাইৰ লগত গুচি নাযায়। একজগত কেইটাৰ ওচৰ পাই কেইবাটাও যোৰা তাত বহি থকাৰ উমান পালে সিহঁতে, কিন্তু আৰ হৈ থকাৰ বাবে কাকো ধৰিব পৰা নাছিল। অধৈৰ্য হৈ অভিমন্যুই চিঞৰি উঠিল, সন্ধ্যা! ঠিক তেনেকুৱাতে অভিমন্যুকে ধৰি সিহঁত গোটেইবোৰকে আচৰিত কৰি এটা ল'ৰাৰ হাতত ধৰি চুকৰ বেংচটা মূৰ্তিটোৰ পৰা ওলাই আহিছিল সন্ধ্যা। আউল বাউল চুলিৰে কিছু কঁপি থকা সন্ধ্যাৰ ডিঙিৰ ৰঙা মাফলাখনো আছিল সেই ল'ৰাটোৰ হাতত। সকলোৱে যেন চকু পলক জপাবলৈকে পাহৰি গৈছিল। সীমা, জুৰি, নিমিষাহঁতে চিনি পোৱা নাছিল যদিও মনোৰণ, অভিমন্যুহঁতে ভালদৰে চিনি পাইছিল তাক। কৌশিক! আচৰিত হৈ কৈছিল মনোৰণে। হয়, সেই ল'ৰাটোৱে আছিল কৌশিক ফুকন। ক্লাছত সকলোতকৈ দেৰিকৈ আহি একেবাৰে শেষৰ মঞ্চত বহা, প্ৰথম দিনা আহি ডিপাৰ্টমেণ্টৰ ছিনিয়ৰৰ লগত কাজিয়া লাগি HOD ৱাৰ্ণিং খোৱা, বেছি সময় মদ, চিগাৰেট, ভাঙৰ মাজতে ব্যস্ত থকা কৌশিকৰ লগত ক্লাছৰ বেছিভাগ ছোৱালীৰে চিনাকি নাছিল। কোনো মতে সি হেনো ড্ৰাগছৰ প্ৰতিও আসক্ত। যোৱা দিনবোৰত খুব কম ক্লাছহে এটেণ্ড কৰিছিল সি। খুব বেছি 4টামান হ'ব। ৰোল কল কৰোঁতেই সদায় এজন ৰৈ যোৱাটো জানিছিল সকলোৱে, কিন্তু ক্লাছত নাম মাতি কোনেও ৰোল কল নকৰে বাবে নামটো জনা নাছিল। কৌশিক সিহঁতৰ ক্লাছৰ হোৱাটছআপ গ্ৰুপতো নাই। অভিমন্যুই দুবাৰমান খুজিছিল তাৰ নম্বৰ, কিন্তু সি মোক এইচব গ্ৰুপত নোসোমাবা বুলি কৈ আঁতৰি আছিল। আনকি দুটাকৈ পৰীক্ষাও দিয়া নাছিল সি। সেইবাবে ক্লাছৰ বেছিভাগৰ লগতে কৌশিক অপৰিচিত আছিল। এইবোৰ গুণৰ বাবেই কৌশিকক কোনেও লগ ধৰা নাছিল আজিৰ প্লেনটোত। অৱশ্যে লগ ধৰিলেও যে সি নাহে সকলোৱে জানে। তেনে এটা ল'ৰাৰ লগত সন্ধ্যাৰ চিনাকি কেনেকৈ? তাকো এনেকুৱা পৰিৱেশৰ লগত, তাৰ লগত অকলে এই অৱস্থাত, কাকো নোকোৱাকৈ। সিহঁত গোটেইবোৰ যেন বোবা হৈ গৈছিল। কি কব, কাক কব, কোনেও একো বুজি পোৱা নাছিল। কি প্ৰতিক্ৰিয়া দিব ভাবি নাপাওঁতেই কৌশিকে নীলাজৰ দলে মাত লগালে। কাম অন গাইজ, অলপতো বুজিব ট্ৰাই কৰা। কাপলছৰ প্ৰাইভেচিক ৰেচপেক্ট কৰিব লাগে বে। মুখত চুইংগম, হাতত কলামণি, বুকুলৈকে খোলা চাৰ্টৰ সৈতে বেপৰোৱা সাজৰ কৌশিকৰ কথাই আৰু আচৰিত কৰিছিল সিহঁতক। কাপলছ বুলি কৈছে, কি বুজাব বিচাৰিছে ই? আৰু সন্ধ্যা কিয় নিশ্চুপ? ইতিমধ্যে কৌশিকৰ হাত সন্ধ্যাৰ কঁকাল পাইছিল, কিন্তু সন্ধ্যা যেন নিস্প্ৰাণ হৈ আছে। এটা অচিনাকি ল'ৰাৰ কঁকালত ধৰি টানি অনাৰ পাছতো যন্ত্ৰ হৈ ৰৈ আছিল তাই একেথৰে। মেলা চুলিৰে একেফালে চাই ৰৈ আছে তাই। চকুকেইটা ৰঙা পৰি আছে, গালত চকু পানীৰ শুকান দাগ। অভিমন্যুৰ যেন আৰু সহ্য নহল। নামি গল সি। সিহঁতৰ ওচৰলৈ গৈ সন্ধ্যাৰ হাতত ধৰিবলৈ লওঁতেই কৌশিকে আগভেটি ধৰিলে। এক্সকিউজ মি অভিমন্যু, তুমি মোক জীয়েকৰ হাতত ধৰিব চাইছা যে? মেনাৰ্ছ বোলা বস্তুটো নাই নেকি? তাৰ মুখৰ পৰা অকটা গুণ এটাও নাকত লাগিছিল নি অভিমন্যুৰ? জিএফ? কৌশিকৰ এটাৰ পাছত এটা কথাই যেন বজ্ৰপাতৰ দৰে পৰিছিল সকলোৰে কাণত। সকলোৱে জানে সন্ধ্যা কাৰো লগৰ প্ৰেমৰ সম্পৰ্কত নাই। অভিমন্যুৱে ইয়াকে লৈ তোৰ নিচিনা কেঁচুৱাজনীক কোনে পতাব বুলিও জোকায়। তেনেস্থলত তাই কৌশিকৰ প্ৰেমিকা? সকলো বেছিকৈ আচৰিত হৈছিল সন্ধ্যাৰ মুখেৰে একো নমতাত। এনে গোকাত মিছা কথা এটা তাই মনে মনে কিয় আছে? এনাফ কৌশিক, বহুত নাকামি হল, এৰা সন্ধ্যাক। অভিমন্যুৰ চকুত যেন জুইহে জ্বলিছে। খঙত কথাকেইটা কঁপি ওলাইছে তাৰ। যেন এইমাত্ৰ কাৰোবাক মাৰি মষিমূৰ কৰিব সি। সন্ধ্যা এতিয়া মোৰ। কৌশিকৰ এইটো কথাত আৰু ধৈৰ্য ধৰিব নোৱাৰিলে অভিমন্যুৱে। সকলোৰে সন্মুখতে কৌশিকৰ চাৰ্টত ধৰি মুখলৈ ঘোচা টোৱালে সি। ঘোচাটো কৌশিকৰ মুখতেই পৰিলেহেঁতেন। তেনেকুৱাতে অনুৰণে ধৰিছিল সি অভিমন্যুক। এনেকুৱা এটা হব বুলি সন্দেহ কৰিছিলে সি। এই সময়ত জোকাই লোৱা মানে নিজলৈকে বিপদ বুলি কৌশিকেও বুজি পাইছিল চাগে। এইবাৰ আঁতৰি গল সি। বল সন্ধ্যা। সন্ধ্যালৈ চাই অভিমন্যুৱে কলে, কিন্তু তাই নিৰ্বিকাৰ।
চকুৰ পলক জপাবলৈও পাহৰি গৈছে সন্ধ্যাই। একেথৰে চাই আছে। গালত শুকান হৈ থকা চকু পানীৰ বাটটোৰে আকৌ বৈ আহিছে এটোপাল। চকুৰ কাজলৈও যেন এতিয়া অস্তিত্ব নাই। অভিনয়ৰ কথা যেন কাণত সোমোৱাই নাই। শেষত আন উপায় নেদেখি সন্ধ্যাক হাতত ধৰি টানি লৈ আনিলে সি। কৌশিকৰ হাতৰ পৰা মাফলাখন আজৰি আনি তাইৰ গাত দি খৰখজেৰে বাহিৰলৈ আনিছিল অভিমন্যুৱে। এবাৰলৈও সন্ধ্যাৰ হাত এৰি দিয়া নাছিল। বাকীবোৰো সিহঁতৰ পিছে পিছে তললৈ আহিল। সকলোৰে মুখত এটাই মাত নাছিল। মনত আছিল হাজাৰ প্ৰশ্ন। জুৰি আৰু প্ৰিয়াই সুধিছিল যদিও সন্ধ্যা নিশ্চুপ। শেষলৈ সিহঁতেও একো নুসুধা হল। দিনটোৰ মধুৰতাখিনি কৰবাত হেৰাই গৈছিল। অগ্নিগড়ৰ বতাহজাকো যেন বৰ আচৰিত ধৰণে বলিছিল। এন্ধাৰ নমাৰ লগে লগে অগ্নিগড়ৰ লাইটবোৰো জ্বলি উঠিল। কলা ডাৱৰবোৰে আকাশখন সম্পূৰ্ণকৈ ঘেৰিছিল। মাজতে এটা গাজনি। সন্ধ্যাক ধৰি থকা হাতে মুঠিটোত জোৰকৈ ধৰিলে অভিমন্যুৱে। সিহঁত আহি বাহিৰ পালেহি। বাহিৰত ৰিক্সা টেম্পুবোৰ শাৰী শাৰী আছে। ইয়াৰ পৰাই টেম্পু এখন লৈ ASTCলৈকে যাব পৰা যাব। তাত ইউনিভাৰ্চিটিৰ বাছ পাব। খুব জোৰেৰে বৰষুণ আহিব যেন লাগিছে। গেট কিপাৰজনৰ কথা কাণত পৰিছিলহি সকলোৰে। বৰষুণ আহক বা নাহক সকলোৰে মনবোৰ এতিয়া ডাৱৰীয়াই। প্ৰশ্ন অযুত, কিন্তু উত্তৰবিহীন। কিছুমান প্ৰশ্নৰ উত্তৰ মানুহৰ হাতত নাথাকে চাগে। সেয়েহে সময়েহে বেছি ভালকৈ দিয়ে উত্তৰ। সিহঁত যোৱা পাছত সফলতা হাঁহিৰে কৌশিকো নামি আহিল তললৈ। কাষতে ৰখা বাইকখনত উঠি হেলমেটটো পিন্ধি ললে। মোবাইলটো উলিয়াই কাৰোবালৈ মেছেজ টাইপ কৰিলে। থেংকছ, প্লেন ছাকচেছ।